নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ ইউটিউব চেনেল ৰেংকাৰ্ছ ক্লাছেছলৈ আমি স্বাগতম জনাইছোঁ যোৱাকালি আমাৰ সিটেট 2018 বৰ্ষৰ দুইখন পেপাৰ সফলতাৰে CBSE সম্পন্ন কৰিছে আশা কৰিছোঁ আপোনালোক সকলোৰে পৰীক্ষা নিশ্চয় ভাল হৈছে এতিয়া আমি বহুতো আমাৰ ষ্টুডেণ্টক দেখিছোঁ যে তেওঁলোকে অসমীয়াৰ আনসাৰ কিখিনিক লৈ অলপ দুমুজাত আছে গতিকে আমি যিমান পাৰোঁ 100% একুৰেট বুলিতো আমি ক'ব নোৱাৰোঁ বাট যিমানখিনি পাৰোঁ আমি ট্ৰাই কৰিছোঁ যাতে আপোনালোকক শুদ্ধ আনসাৰ কি আমি যোগান ধৰিব পাৰোঁ গতিকে আমি ইয়াতে পেছেজখিনি ডিসকাস কৰা নাই যদি আপোনালোকক লাগে আমাক কমেন্ট বক্সত কমেন্ট কৰিব তে আমি পিছত এটো বনাম এতিয়া আমি অসমীয়াৰ যিখিনি পেডাগজি কোৱেশ্চন আছিলে অসমীয়া ভাষা একৰ সেইখিনি আমি ডিসকাস কৰিব ধৰিছোঁ এতিয়া প্ৰথম আমাৰ প্ৰশ্নটো আছিলে এটো আমি জে সিৰিজ লৈছোঁ জে সিৰিজৰ প্ৰথম প্ৰশ্নটো আছিলে 106 টো কৈছো মই শিকাৰুক যেতিয়া বানান আৰু বিৰাম চিহ্ন পাংচুৱেশ্যন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া সিহঁতৰ এটো ইয়াৰ অপচনটো হ'ব 2 আমাৰ ইয়াত 2 আছে খলখলিয়াকৈ ক'ব পৰা ক্ষমতা তথা অনৰ্গলতা বৃদ্ধি হয় ঠিক আছে তাৰ পাছত 107 টো যদি আমি চাওঁ ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদ যেটো কনস্ট্ৰাকটিভিজমৰ অৰ্থ হৈছে ইয়াতে আনসাৰটো হ'ব আপোনাৰ সেকেন্ডটো ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বুধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে 108ত আছিলে ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয় এটো এক নম্বৰটো হ'ব খা সুবিধাৰ অভাৱ ঠিক আছে অলপ আমাৰ পিকচাৰটো ব্লাৰ হ'ব পাৰে এটো আপোনালোকে অকমান ওভাৰলুক কৰিব কাৰণ মই পঢ়ি দিছো অকন মন কৰিব 109 কোৱেশ্চনটো আছিল ভাষা আহৰণ হৈছে মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া নম্বৰ 3 আছিল আমাৰ জে সিৰিজত তাৰ পাছত 110 নম্বৰ প্ৰশ্নটো আছিলে ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 মগজুত চিন্তাৰ খুৰাক যোগোৱা ধৰণেৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি ঠিক আছে 111 টো আছিলে ভাষা এটা খলখলিয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি 112 আছিলে এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটাৰ আৰম্ভণি হয় সাৰাংশ গঠনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ-ছাত্ৰীক কাৰ্য দি অনুপ্ৰাণিত কৰি 113 টো আছিলে নিদানমূলক তথা উচ্চাৰাত্মক শিক্ষণ হৈছে নম্বৰ 1 এক নিৰ্দেশমূলক কাৰ্য তাৰ পিছত 114 ত আছিলে আমাৰ ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত হেতু একত্ৰিত ধৰণেৰে ইংৰাজীত যাক কোৱা হয় ইন্টিগ্ৰেটেড ওয়ে 115 আছিল আপোনাৰ ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীয়ে উচ্চাৰণ কৰোতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে এই অৱস্থাটোক কেনেকৈ অতিক্ৰম কৰিব পৰা যাব ইয়াৰ শুদ্ধ অপচনটো হ'ব নম্বৰ 1 নাট্য কাৰ্যৰ মাজেৰে এনে কাৰ্য দিব লাগে য'ত শিশুহতে ইটোৱে সিটোৰ লগত কথা পাতে 116 টো চাব প্ৰশ্ন কাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত টেষ্টিং অবজেক্টিভছ চকু ফুৰাইছে প্ৰশ্ন কাকতখনৰ মূলত কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে ইয়াৰ উত্তৰ হ'ব নম্বৰ 4 বিষয়বস্তু সামৰি লোৱাত তাৰ পাছত 117 চাব তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয় এটো নম্বৰ 3 শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা 118 চাব ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াৰ শুদ্ধ অপচনটো হ'ব লাগে নম্বৰ 3 ভাষা সংশ্লেষণৰ পৰা বিশ্লেষণলৈ যায় 119 যদি চাই তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে এটো নম্বৰ 1 হ'ব শব্দৰ শুদ্ধ উচ্চাৰণ সমস্বৰে অনুশীলন কৰা ঠিক আছে নম্বৰ 120 এটো আমাৰ পেডাগজি আসামিজ পেডাগজি ল্যাঙ্গুৱেজনৰ লাষ্ট কোৱেশ্চন হয় এটো হৈছে দ্ৰুত পঠন বা স্পিড ৰিডিংৰ উদ্দেশ্য হৈছে তো নম্বৰ 3 তথ্য বিচৰা গতিকে আমাৰ অসমীয়া ভাষা এক জনে অসমীয়া হিচাপে সিলেক্ট কৰিছিলে তেওঁলোকৰ বাবে এই পেডাগজিৰ আনসাৰ কিখিনি আমি যোগান ধৰিলো আমি পুনৰ কৈছো এটা 100% একুৰেট বা 100% সিওৰ আপোনালোক তেতিয়া হ'ব পাৰিব যেতিয়া CBSE এ তেওঁলোকৰ অফিচিয়েল আনসাৰ কিবিলাক যিবিলাক সাধাৰণতে 15 পৰা 20 দিনৰ ভিতৰত প্ৰকাশ কৰে সেইখিনিত আপোনালোকে গম পাব কিন্তু তথাপিও এটা ৰাফ আইডিয়া আপোনালোকে আমি আশা কৰিছো এই আনসাৰ কিখিনিৰ পৰা পাব পাৰিব আপোনালোকে আসামিজত কিমান মাৰ্কস পায় আৰু যদি
আপোনালোকক আমাৰ যিখিনি পেছেজ আছিলে দুটা পেছেজত 15 মাৰ্কছ আছিলে সেইখিনি যদি লাগে কাইণ্ডলি প্লিজ কমেণ্ট অন দ্য কমেণ্ট ছেকশ্যন সো থ্যাংক ইউ আৰু আপোনালোকে যদিও এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰক আৰু যদি আনসাৰ কিখিনি আপোনালোকে পাই উপকৃত হৈছে বুলি ভাবে দেন প্লিজ কাইণ্ডলি লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ